2 বছৰ আগত চিলোৱা এই কুৰ্তাটো আজি কামত আহিছে। আজি গৈ আছোঁ নটৰাজ ডান্স একাডেমীৰ নৃত্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানলৈ। ইয়াৰ লক্ষ্য মই আৰু লগত শংকৰ। আচলতে আমাৰ গৈ পোৱাৰ বহুত দেৰিয়ে হৈছিলে, সেইকাৰণে পোনে পোনে আমাক মঞ্চলৈহে নিলে আৰু সম্বৰ্ধনা জনালে। তাৰ পাছতেই প্ৰশিক্ষাৰ্থীসকলৰ নৃত্যানুষ্ঠান আৰম্ভ কৰিলে। এয়া চাওকচোন, কণ কণ ভাইটি ভণ্টিসকলে বৰ ধুনীয়াকৈ নাচি আছে। তাৰপিছত লক্ষ্যৰ মোক এটা গানত নাচিবলৈ ক'লে। আচলতে নাচাৰ কথা থাকিলে আগতীয়াকৈ জনাই ল'ব লাগে। অন দ্য স্পট কি নাছিলোঁ নাজানো আৰু। যিহেতু 10 দিনীয়া কৰ্মশালাটিত 3জন প্ৰশিক্ষকৰ পৰা নৃত্য শিকিছিল, সেইকাৰণে তেওঁলোকক এখন এখনকৈ মানপত্ৰ প্ৰদান কৰা হৈছে। তাৰপিছত সকলোৰে লগত ফটো উঠিলোঁ, এনেকৈ ধেমালি কৰিলোঁ আৰু অনুষ্ঠানটোৰ পৰা বিদায় ল'লোঁ। আচলতে এতিয়া আকৌ আৰম্ভ হ'ব একক নৃত্য প্ৰতিযোগিতা। এয়া বিচাৰক মণ্ডলী পাৰ্থ দা, দিগন্ত আৰু এয়া বিক্ৰম দা। বিক্ৰম দা আচলতে ফটো উঠাইছোঁ বুলি ভাবিছিলে, তাৰপিছতে ক'লোৱে মই ভিডিঅ' বনাই আছোঁ বুলি। সকলোকে এনেকৈ মাতবোল কৰি এতিয়া বোলো ঘৰলৈ যাওঁ। তাৰপিছত চাওকচোন, অনুষ্ঠানটোৰ বাহিৰত আহি নিহাৰিকা, পূজা আৰু ইন্দ্ৰজিতে কেনেকৈ নাচিলে আৰু আমাকো নচোৱালে। একদম ফূৰ্তি কৰিলোঁ। তাৰপিছত আমাক বিদায় দিলে। আজিৰ ব্লগটো ইমানেই আছিল।